ৰূপৰ সহায় লৈ সকলোৱে নিজক সজাব পাৰে, কিন্তু যি গুণ আৰু চৰিত্ৰৰ দ্বাৰা নিজক সজাব পাৰে সেয়াই প্ৰকৃত মানুহ। মানুহ যেতিয়াৰে পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰাই আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। বিশ্বাস আৰু নিশ্বাস খুব মূল্যৱান, এবাৰ হেৰাই গ'লে আৰু ঘূৰাই পোৱা নাযায়। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। জীয়াই থাকোঁতে যদি খবৰ কৰিবৰ সময় নাই, তেন্তে মোৰ মৃত্যু হ'লে তাৰ কাৰণ জানিবলৈ ব্যাকুল নহ'বা, কাৰণ সেই অধিকাৰ তোমাৰ নাই। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিল যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আহিবলগীয়া মোৰ ভিডিঅ'বোৰ চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।